স্বাগতম জনাইছোঁ তোমালোকক ৰাজাজ ক্লাছলৈ। আজি তোমালোকৰ লগত মই আলোচনা কৰিব লৈছোঁ খুব এটা সুন্দৰ বিষয়, আমাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰিজম। ইতিমধ্যে তোমালোকৰ লগত পোহৰ প্ৰতিফলন, পোহৰ প্ৰতিসৰণ আৰু পোহৰ পাঠটোৰ বহুখিনি কথা আলোচনা কৰিছোঁ। ঠিক সেয়েহে আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰিজম। তোমালোক ছাত্ৰ ছাত্ৰীসকলে প্ৰিজমটো দেখিছা, প্ৰিজম তোমালোকে ইতিমধ্যে দেখিছা বুলি মই ধৰিছোঁ। যদি নাই দেখা, তোমালোকক আমাৰ যেতিয়া বিদ্যালয়সমূহ খুলিব, তোমালোকে লেবৰেটৰীত গ'লে প্ৰিজম দেখা পাবা। আৰু মই যিহেতু বহুত বিদ্যালয় যোৱা নাই, সেইকাৰণে মোৰ প্ৰিজমটো নাই, নহ'লে এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতেই তোমালোকক মই প্ৰিজমৰ যিটো মডেলটো দেখালোহেঁতেন। মই চেষ্টা কৰিম ইয়াৰ পিছত প্ৰিজমৰ আৰু এটা পাৰ্ট পঢ়াওঁতে মই তোমালোকলৈ প্ৰিজমটো লৈ আহিম। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ৰিকুৱেষ্টত মই খুব সোনকালে খৰতকীয়াকৈ এই প্ৰিজমৰ ভিডিঅ'টো বনাবলগীয়া হৈছে। সেই আশা ৰাখিছোঁ তোমালোকে ভাল পাবা। আৰু গুগলত তোমালোকে প্ৰিজম যদি টাইপ কৰা, তেতিয়াহ'লে প্ৰিজমৰ বিষয়ে, প্ৰিজমটো দেখিবলৈ কেনেকুৱা, প্ৰিজমৰ আকাৰ কি, প্ৰিজমৰ বিষয়ে তোমালোকে এটা ধাৰণা পাব পাৰা। আৰু ইয়াৰ উপৰি তুমি ইউটিউবতো প্ৰিজমৰ ওপৰত চাব পাৰা। তাৰ লগতে মই তোমালোকক চেষ্টা কৰিম যে প্ৰিজমৰ সংক্ৰান্তত তোমালোকক যিমানখিনি পাৰোঁ মই ধাৰণা দিব। ঠিক আছে, তেন্তে ব'লা আমি ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকে দেখিছা, মই এটা চিত্ৰত কিবা আঁকি থৈছোঁ। দেখিছা ABC এটা পাৰ্ট আঁকিছোঁ, এইফালে ABC এটা আঁকিছোঁ, ABCDE। এতিয়া প্ৰিজম মানে কি? প্ৰিজম হৈছে এটা গ্লাছেৰে নিৰ্মিত পোহৰৰ প্ৰতিসৰণৰ এটা মাধ্যম। ঠিক আছে, গ্লাছেৰে নিৰ্মিত। ইয়াত মোৰ 5খন পৃষ্ঠ থাকে। প্ৰিজমত কেইখন পৃষ্ঠ থাকে বুলি ক'লো মই? 5খন পৃষ্ঠ থাকে। ইয়াত তুমি প্ৰিজমটো যদি ভালকৈ চোৱা, তুমি ইয়াত সামান্তৰিকো পাবা, ত্ৰিভুজো পাবা, বিভিন্ন ধৰণৰ বস্তু পাবা। যদি এইটো এটা প্ৰিজম ABC এখন পৃষ্ঠ, ঠিক তেনেকৈ DEF আন এখন পৃষ্ঠ। ঠিক একেদৰে ADEB এখন পৃষ্ঠ, ঠিক একেদৰে ADFC এখন পৃষ্ঠ। আৰু প্ৰিজমৰ যদি ভূমি বুলি কওঁ, BCFE বা BEFC হৈছে কি? উক্ত প্ৰিজমটোৰ এখন ভূমি। অৰ্থাৎ আমি কি চাৰ্ফেচ পালোঁ? আমি পালোঁ ABC 1 নম্বৰ, DEF 2 নম্বৰ, তাৰ পৰা আমি পালোঁ ADEB এখন পৃষ্ঠ, ঠিক তেনেকৈ ADCF এখন পৃষ্ঠ, 3 আৰু 4। আমি 4খন পৃষ্ঠ, 1 2 3 4, আমি 4খন পৃষ্ঠ ইতিমধ্যে লাভ কৰিছোঁ। ইয়াৰ উপৰি অন্যখন পৃষ্ঠ আছে আমি তলত যে BCEF, এইখন আমি ভূমি বুলি কৈছোঁ। ভূমি বুলি এইটো কাৰণে, বেছ বুলি এইটো কাৰণে কৈছোঁ যে প্ৰিজমৰ এই পৃষ্ঠখন গৈ তলত আছে। যদি মই প্ৰিজমটোখন উঠিয়াই দিম, তেতিয়াহ'লে হয়তো ADFB কোনো এটা ভুল পাৰে, বেছ বা বুলি খাব পাৰে। অৰ্থাৎ আমি গম পালোঁ যে প্ৰিজমৰ কেইখন পৃষ্ঠ থাকে? 5খন পৃষ্ঠ থাকে। আৰু প্ৰিজম সদায় গ্লাছেৰে নিৰ্মাণ কৰা হয়। কাৰণ কিয়? প্ৰিজমৰ মাজেৰে পোহৰ পাৰ হ'ব লাগিব। আৰু প্ৰিজমৰ যথেষ্ট এপ্লিকেশ্যন আছে। ঠিক আছে, এতিয়া আমি যেতিয়া প্ৰিজমৰ বিষয়ে আলোচনা কৰোঁ, প্ৰিজমৰ বিষয়ে জানিবলৈ হ'লে আমি ইয়াৰ মুখ্য অক্ষৰটো লওঁ। মানে ABC আমি এই অক্ষৰ লৈছোঁ, বা DEF অংশটো আমি লওঁ। ঠিক আছে, আৰু এই যে প্ৰিজমৰ এই অংশটো, এই কোৱা হয় এটা কোণ হয়, এই কোণটো কোৱা হয় প্ৰিজম কোণ। ইয়াৰ নাম হৈছে প্ৰিজম কোণ, এংগল অফ প্ৰিজম বুলি কোৱা হয়। কি বুলি কোৱা হয়? প্ৰিজম কোণ বুলি কোৱা হয়। ঠিক আছে, আৰু আমি ইতিমধ্যে পোহৰ প্ৰতিসৰণৰ বিষয়ে পঢ়িছোঁ। আৰু এই চেপ্টাৰটোত এয়া কি হ'ব? আমি প্ৰিজমৰ পোহৰ প্ৰতিসৰণৰ ওপৰত যথেষ্টখিনি কথা আলোচনা কৰিম। কাৰণ কি হ'ব? প্ৰিজমটো কিহেৰে নিৰ্মিত? গ্লাছেৰে নিৰ্মিত। আৰু ইতিমধ্যে তোমালোকে জানা, তোমালোকে কি বুলি জানা যে গ্লাছ এটা ঘনতৰ মাধ্যম, আৰু পোহৰ যেতিয়া লঘুতৰ মাধ্যম বা ঘনতৰ মাধ্যমলৈ আহে, কি ঘটে? পোহৰৰ প্ৰতিসৰণ ঘটে। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰিব লৈছোঁ যে প্ৰিজমৰ পৃষ্ঠৰ মাজে পোহৰৰ প্ৰতিসৰণ পাঠটো আজি আমি আলোচনা কৰিম। বৰ বেছি দীঘল ভিডিঅ' নহয়, আমি সৰু সৰুকৈ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰিজমৰ মই 2টা বা 3টা পাৰ্ট বনাম তোমালোকৰ সুবিধা হোৱাকৈ। এতিয়া দেখিছা, এটা মই প্ৰিজমৰ এটা অংশ লৈছোঁ ABC। ঠিক আছে, এতিয়া মই কোনোবা এটা উৎস এটা ল'লোঁ। এই উৎসটোৰ পৰা পোহৰ ৰশ্মি সেই ক'ত আপত্তি হ'ল? প্ৰিজমত আপত্তি হ'ল। আৰু এই ৰশ্মিডালৰ নাম মই কি দিলোঁ? নাম দিলোঁ মই P। আৰু এডালত হৈছে আপতিত ৰশ্মি। কি ৰশ্মি? আপতিত ৰশ্মি বা ইনচিডেণ্ট ৰে। এই ৰশ্মিডাল আহি পেলাই ইয়াত আপতন হোৱাৰ লগে লগে এইটো কি আছে? বায়ুমণ্ডল আছে। বায়ুৰ পৰা এয়াৰ মানে লঘুতৰ মাধ্যমৰ পৰা আহি কিহত সোমালে? ঘনতৰ মাধ্যমত সোমালে। ঘনতৰ মাধ্যমত সোমোৱাৰ লগে লগে পোহৰ ৰশ্মিডাল কি হ'ল? ইয়াৰ পোহৰৰ পোহৰৰ প্ৰতিসৰণ ঘটিল। প্ৰতিসৰণ ঘটি ই কি হ'ল? সামান্য পৰিমাণে অবিলম্বৰ কাষ চাপি গ'ল। কিন্তু অৰিজিনেলি পোহৰ ৰশ্মিডাল কেনেকৈ যাব লাগিছে? এনেকৈ যাব লাগিছে। সিহঁতে এনেদৰেই গতি কৰিব বিচাৰে। আমি অলৰেডি এইটো পোহৰ প্ৰতিসৰণ পঢ়িছোঁ। কিন্তু যিহেতু লঘুতৰ মাধ্যম বা ঘনতৰ মাধ্যমলৈ গৈছে, পোহৰ ৰশ্মিডাল কি হৈছে? সামান্য পৰিমাণে বেকা হৈছে। আৰু এই ৰশ্মিডালৰ নাম দিছোঁ মই QR। এই প্ৰতিফলিত ৰশ্মিডালৰ নাম দিলোঁ মই QR। ঠিক একেদৰে AB পৃষ্ঠ, এখন AB পৃষ্ঠত কি হৈছে? পোহৰৰ
আপতিত হৈ পোহৰ প্ৰতিফলন ঘটিব এতিয়া এই কিউ আৰ পোহৰ ৰশ্মিডালৰ এচি পৃষ্ঠত কি হৈ দিব আকৌ পুনৰ পোহৰ প্ৰতিফলন ঘটিব কাৰণ পোহৰ ৰৈ নাথাকে পোহৰ ৰশ্মিটো ওলাই গুচি যোৱাৰ লগে লগে এইটো ঘনত্বৰ মাধ্যম সাপোজ এইটো ঘনত্বৰ মাধ্যম আছে গ্লাছৰ পৰা কি হ'ব ই ওলাই গুচি যাব ওলাই ই লঘুত্বৰ মাধ্যমলৈ ওলাই গুচি যাব আৰু লঘুত্বৰ মাধ্যমলৈ যোৱাৰ লগে লগে ই কি হ'ব আকৌ অভিলম্বৰ পৰা আঁতৰি গুচি যাব কিন্তু আমাৰ এনেকুৱা লাগিব যে পোহৰ ৰশ্মিডাল এইফালৰ পৰা আহে পোহৰ ৰশ্মিডাল কি হৈছে এইফালৰ পৰা আহিহে এই দিশত ওলাই গৈছে এতিয়া পি কিউ আৰ এছ এতিয়া পি কিউ ডালক কোৱা হয় আপতিত ৰশ্মি আৰ এছ ডালক কোৱা হয় নিৰ্গমন ৰশ্মি বা ইংৰাজীত তাৰ নাম হৈছে ইমাৰ্জেন্ট ৰে তোমালোকে ইংৰাজী নাম মনত ৰাখিবা দিস ইজ কল্ড ইনসিডেন্ট ৰে দিস ইজ কল্ড ইমাৰ্জেন্ট ৰে কিয় এনেকৈ ওলাই গ'ল যে ই লঘুত্বৰ মাধ্যমৰ পৰা ডেন্সাৰ লেয়াৰ মিডিয়াম বা ডেন্সাৰ মিডিয়াম মানে ঘনত্বৰ মাধ্যমত সোমাল কিন্তু পোহৰ ৰশ্মি যিটো গতিশীল গতি কৰি থকাৰ কাৰণে এই ৰশ্মিডাল কি হ'ল পুনৰ বক্ৰীকৰণ ঘটি ই ঘনত্বৰ মাধ্যম বা লঘুত্বৰ মাধ্যমলৈ কি হ'ল আঁতৰি গুচি গ'ল ঠিক তেনেকৈ আমাৰ এইটো পি কিউ আৰু আমাৰ এনেকুৱা অনুভৱ কৰিম যে পোহৰ ৰশ্মিডাল আহি এইফালৰ পৰা আহি এইফালে আপতিত হৈছে ঠিক আছে এতিয়া কিউ ৰশ্মি এইডোখৰত কোৱা হয় এইটো আপতন কোণ আই এইটো আপতন কোণ কি বুলি কোৱা হয় আই এইটো আপতন কোণ আই ড্ৰেছ ঠিক একেদৰে পি কিউ আৰ যথেষ্ট দিব লগা হয় আৰু এইটো হৈছে কি নিৰ্গমন কোণ আৰ ড্ৰেছ এইটো নিৰ্গমন কোণ আৰ ড্ৰেছ এইটো নিৰ্গমন কোণ বুলি কোৱা হয় আই ড্ৰেছ আৰু এইটো হৈছে এইখিনি কি হৈছে পোহৰ ৰশ্মিডাল প্ৰতিহৰণ ঘটাৰ লগে লগে ইয়াত কি ঘটিব এতিয়া এইটো হৈছে আৰ আৰু আৰ ড্ৰেছ এতিয়া এইখন এচি পৃষ্ঠৰ কাৰণে এচি পৃষ্ঠখনৰ কাৰণে আই হৈছে আপতন কোণ আই হৈছে কি কোণ আপতন কোণ আৰু সৰি এচি নহয় এবি পৃষ্ঠখনৰ কাৰণে আৰু আৰ হৈছে প্ৰতিহৰণ কোণ বা আই হৈছে আপতন কোণ আৰ হৈছে কি প্ৰতিহৰণ কোণ ঠিক একেদৰে আৰ এচি পৃষ্ঠখনৰ কাৰণে কি বুলি ক'ম আৰ ড্ৰেছ হৈছে আপতন কোণ আৰু আই ড্ৰেছ কি হৈছে নিৰ্গমন কোণ আৰ ড্ৰেছ কি হৈছে ক'লো মই আপতন কোণ বুলি যদি কওঁ আৰু আই ড্ৰেছক মই কি বুলি ক'ব লাগিব নিৰ্গমন কোণ বুলি মই ক'ব লাগিব ঠিক আছে এতিয়া তোমালোকে চোৱা এই পি কিউ ৰশ্মিডাল এইফালৰ পৰা আহি এইফালে ওলাই যোৱা যেন লাগিছে ঠিক একেদৰে এই ৰশ্মিডাল আৰ এছ যিডাল নিৰ্গমন ৰশ্মি এনেকুৱা অনুভৱ হৈছে যে এই ৰশ্মিডাল আহি তোমাৰ এই অঞ্চলটোৰ পৰা আহি যেন আৰ এছ ওলাই গৈছে এই দুইডাল ৰশ্মি য'ত কটাকটি কৰিছে কাল্পনিকভাৱে এই অংশটো কোৱা হয় প্ৰিজমৰ কি বুলি কোৱা হয় এংগল অফ ডেভিয়েশ্যন বিচ্যুতি কোণ এইটো এই অংশটো কোৱা হয় কি বুলি কোৱা হয় বিচ্যুতি কোণ বুলি কোৱা হয় এই এম য'ত কটাকটি কৰিছে এই ধৰ কি বুলি কোৱা হয় বিচ্যুতি কোণ বুলি কোৱা ইট ইজ নন এজ এংগল অফ মিনিমাম ডেভিয়েশ্যন বা বিচ্যুতি কোণ বুলি কি কোৱা হয় এটা বিচ্যুতি কোণ বুলি কোৱা হয় বুজি পাইছা যে য'ত পোহৰ ৰশ্মিডাল কি হৈছে কটাকটি কৰিছে তাক কি বুলি কোৱা হয় বিচ্যুতি কোণ বুলি কোৱা হয় কিন্তু এইটো কাল্পনিকভাৱে কি হৈছে চোৱা এই আৰ এছ ৰশ্মিডাল এনেকুৱা লাগিছে যে ই এইফালৰ পৰা আহিছে ঠিক তেনেকৈ পি কিউ ৰশ্মিডাল এনেকুৱা অনুভৱ হৈছে যে এইফালৰ পৰা গৈ কি এনেকৈহে গুচি যাব কিন্তু তেনেকৈ যাই যাব কিন্তু প্ৰতিহৰণৰ কাৰণে তেনেকৈ যাব নোৱাৰে ঠিক আছে এইটো কোৱা হয় এংগল অফ ডেভিয়েশ্যন বুলি কোৱা হয় ঠিক আছে এতিয়া আমি তোমালোকৰ লগত অকণমান এই বিচ্যুতি কোণটোৰ মানটো নিৰ্ণয় কৰিম যে কেনেকৈ বিচ্যুতি কোণ নিৰ্ণয় কৰা হয় তোমালোকে যদি প্ৰিজমটো ভালকৈ চোৱা ফ্ৰম ফিগাৰ এ কিউ দেখিছানে এ কিউ ইয়াত কৈছে এম এইটো এন এইটো এই পইণ্টটো এন বুলি কোৱা হয় এ কিউ এন আৰ এটা কি বুলি কৈছো মই এটা কোৱাড্ৰিলেটাৰেল যে ফ্ৰম এ কিউ এন আৰ যে এ কিউ এন আৰ কোৱাড্ৰিলেটাৰৰ পৰা আমি কেইটামান বস্তু পাওঁ আমি জানো যে চতুৰ্ভুজৰ দুটা বিপৰীত কোণৰ কালি দুটা বিপৰীত কোণৰ মান যোগফল 180 ডিগ্ৰী এটা যদি মই উত্তৰ প্ৰিজম কোণ এ প্লাছ এংগল কিউ এন আৰ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী যে এটা চতুৰ্ভুজৰ দুটা বিপৰীত কোণৰ মান সদায় 180 ডিগ্ৰী ঠিক তেনেদৰে এটা ত্ৰিভুজ যদি মই ত্ৰিভুজ এটা লৈ লওঁ ত্ৰিভুজটো যদি চাওঁ এটা ত্ৰিভুজ যদি মই কিউ এন আৰ যদি ত্ৰিভুজটো চাওঁ ফ'ৰ ট্ৰায়াংগল কিউ এন আৰ ত্ৰিভুজ যদি মই চাওঁ কি পাম আৰ প্লাছ আৰ ডেছ মই কিউ এন আৰটো লৈছো R plus R dash plus triangle QNR the ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী 1 আৰু 2 ঠিক আছে 1 আৰু কি 2 ত্ৰিভুজৰ তিনটা কোণৰ যেটো মান তাক কি বুলি 180 ডিগ্ৰী এতিয়া যদি মই দুইটা মান ইফাল ইফাল কৰো তেতিয়া মই কি পাম বাৰু যে সাপোজ এই QNR কি হৈছে মই সমীকৰণ এক পৰা চাওঁ এংগল QNR ইকুৱেল টু 180 ডিগ্ৰী মাইনাস এংগল A আৰু এই ভ্যালুটো মই পুট কৰিম এটা কি হ'ব r plus r dash 180 ডিগ্ৰী minus a equal to 180 ডিগ্ৰী
The 180 degree 180 কথা গুছি গ'ল angle r plus r dash equal to a যে আপতন প্ৰতিহৰণ কোণ আৰু আপতন কোণৰ মান যদি যোগ কৰিলে কি পাম মই প্ৰিজম কোণৰ মান পাম বা আমি লিখিব পাৰো a equal to r plus r dash a এনেদৰে এই দুটা মান যোগ কৰি আমি কি উলিয়াব পাৰো প্ৰিজম কোণৰ মান উলিয়াব কি মান ল'ব পাৰো প্ৰিজম কোণ আমাৰ ক্লাছখন ডেভিয়েশন যেটো মানে বিশুদ্ধি কোণৰ মানটো উলিয়াবলৈ নাই কিন্তু হলো মই তোমাক অকমান দেখাই দিছো যাতে তোমালোকৰ সুবিধা হয় ঠিক আছে প্ৰিজমটো বুজি পাইছে যে প্ৰিজমে কি কৰে প্ৰতিহৰণ পৃষ্ঠ প্ৰিজমে পোহৰ ৰশ্মি কি কৰে বিশ্বৰণ ঘটায় পোহৰ ৰশ্মিৰ প্ৰতিহৰণ ঘটায় লিখা আকৌ লঘুত্তৰ মাধ্যম বা ঘনত্বৰ মাধ্যম লোৱাৰ লগে লগে ইয়াৰ কি হৈছে তোমাৰ প্ৰতিহৰণ ঘটাইছে তাত আমি মিনিমাম ডেভিয়েশন পালো প্ৰিজমৰ যথেষ্ট গুৰুত্ব আছে তোমালোকে প্ৰিজমৰ এটা ইম্পৰ্টেন্স পাবা ক'ত পাবা বুলি কৈছো মই যে ই পোহৰ ৰশ্মি বিশ্বৰণ ঘটায় বগা পোহৰ ৰশ্মি এটা প্ৰিজমৰ মাজে যদি সোমাই যায় ই সাতটা ৰঙলৈ পৰিৱৰ্তন হয় সাতটা ৰঙলৈ কি হয় পৰিৱৰ্তন হয় ঠিক আছে এতিয়া বিশুদ্ধি কোণটো যদি মান উলিয়াবলৈ হয় আমি কি কৰিব ডেল্টা বুজোৱা হয় ডেল্টা i minus r আপতন কোণ বা আপতন কোণৰ পৰা যদি মই প্ৰতিহৰণ কোণৰ মান বিয়োগ কৰোঁ ঠিক তেনেকৈ i minus i dash minus r dash নিৰ্গমন কোণৰ পৰা যদি মই আকৌ আপতন কোণৰ মানটো বিয়োগ কৰোঁ i plus i dash r minus r dash i plus i dash এইটো মই তোমালোকৰ অলপ উচ্চস্বৰী হয় জাষ্ট এনে শিকাইছো মই r dash মানে i dash minus a যে আপতন কোণৰ পৰা যদি নিৰ্গমন কোণ যোগ কৰি যি মান পাম তাৰ পৰা যদি মই প্ৰিজম কোণৰ মানটো বিয়োগ কৰিলো মই কি পাম এংগল অফ ডেভিয়েশন বিচ্যুতি কোণৰ মান কি পাম মান বিচাৰি পাম ঠিক আছে হেতুটা হৈছে বিচ্যুতি কোণ আৰু এটা কথা ক'লো মই বিশ্বৰণ মানে কি জাষ্ট মই তোমাক দেখাই দিছো যে প্ৰিজম হয় যদি মই পোহৰ ৰশ্মিটা পোৱাৰ কথাৰে হেৰি হৈ যাব দৰে প্ৰতিহৰণৰ পিছতে কি হয় ই সাতটা ৰঙলৈ কনভাৰ্ট কৰিব পাৰে সাতটা ৰঙলৈ কনভাৰ্ট হৈ যায় ঠিক আছে ভিজৰ যেটো কয় ভাইলেটৰ পৰা আৰম্ভ কৰি ইয়াৰ বি পৰা আৰম্ভ হৈ ইয়াৰ ৰেডলৈ যেটো সাতটা পোহৰ ৰশ্মি ভিজৰ ভি আই বি জি ৱাই ও আৰ অৰেঞ্জ ৰেড ইয়েলো এই গোটেইখিনি কি কৰে প্ৰিজমে বিশ্বৰণ ঘটায় ৰামধেনু সাতটা ৰং সৃষ্টি কৰে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পালা প্ৰিজম কি যে প্ৰিজম এখন প্ৰতিহৰক পৃষ্ঠ প্ৰিজমে পোহৰ ৰশ্মি প্ৰতিহৰণ ঘটাব পাৰে ইয়াৰ লগতে প্ৰিজমৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আছে আমি লাহে লাহে পঢ়ি যাম আজি তোমালোকক মই প্ৰিজমৰ এটা আংশিক আভাসে দিছো আৰু পিছৰ ভিডিঅ'টো তোমালোকক মই প্ৰিজমৰ ওপৰত যথেষ্টখিনি কথা বিশ্লেষণ কৰিম ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছো ধন্যবাদ